নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। বৰ্তমান দেশৰ পৰিস্থিতিত ঢুলীয়া ডেকাৰ কান্ধৰ ঢোলতেই কান্ধতেই মৰহিল। নাচনীৰ খোপাত গুজি দিয়া কপৌ ফুল পাহি খোপাতেই লেৰিলিল। তথাপিও কিন্তু অসমীয়াই বিহু উদযাপন কৰি জনসমাৱেশৰ সৃষ্টি নকৰিলে। তাৰ সলনি নিজৰ বিহুবলীয়া মনটোক বান্ধি ৰাখিব নোৱাৰি এইকেইজন ডেকাই হাবিৰ মাজত গছৰ তলতেই বিহু এফাকি জুৰিলে।